Hello guys, welcome to our channel. আজি আকৌ এটা নতুন ভিডিও লৈছো আপোনালোকৰ মাজত। আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আমি যাবলৈ লৈছো কামাখ্যা মন্দিৰলৈ। যোৱাবাৰ ভিডিওত মানে হেনেকে ভালকে শুট কৰা হোৱা নাই। মেলা টাইমত গৈছিলো যিহেতু বহুত মানুহ আছিল আৰু বহুত গৰমো আছিল। তেনেকে ভালকে ভিডিওবোৰ ল'ব পৰা নাই। আৰু বহুত দিন কতো ওলাই যোৱা হোৱা নাই সেইকাৰণে ভাবিলো যে যেহেতুকে কামাখ্যা মন্দিৰত গৈছিলো মেলাত ভালকে তো ভিডিওবোৰ দিব নাপালো যাতে এইবাৰ ভিডিওবোৰ ভালকে দিব পাৰো মানে বেলুন কিমান 10 টাকা 150 টাকা বাপরে এই বলা 150 টাকা 150 টাকা টাকাটো না লাগে দে তো ফাইনালি কামাখ্যা মন্দিৰ আহি পালো বাপৰে বাপ আৰু এই গৰমত থাকিব পৰা নাই মাথা খুজাই আছে ৰখি দিলো অলপমান গৰম বহুত হেগানে ৰখি দিলো আৰু পিছলৈ চাক ভিউবোৰ ওই এখানে একটা মন্দির আছে তুমি দেখো নাই না নাই বাপৰে মেলা টাইমত কিমান ভিৰ আছিল আৰু এতিয়াতো একোৱে নাই সমুদ্রের উপর আহে পেলে ঘুরে না বলো না বাপরে আমি উপৰত যাই আছো ইমান ৰ'দ মই চলা আজি বতৰটো অকমান কলা কৰিছে ৰ'দ নিদিব কিন্তু ইমান ৰ'দ দিছে বাপৰে বাপ खाली जगह माला फूल धोते ले लो इधर नारियल आगे पाली এটা স্যান্ডেল লেন থম কিমান 390 পিছতে পড়ে গেল না এতে দিম নাকি এটা মন্দিৰৰ ওপৰত যাম এখন দোকানৰ পৰা ললো হল কেনেকে এক্সপেৰিয়েন্স কেনেকুৱা লৈছো লাল মালা বগা মালা পাবা নালাগে 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 খুচরা পয়সা নাই ব্যাংক আছে ব্যাংক মোবাইল স্ক্যানার আছে আপনার বগা মালা বগা মালা ল'ব বগা মালা যাবাত ঠেলাই চাই কৰি 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 এনেকে যাব লগাইছে আজি অকমান শান্তি মনে যেতে যাব পাৰো আরে মন্দিরে তো যাবে মই একবার ঘুরতে এসেছিল আগৰ কথা বেলেগ এতিয়া আৰু বহুত চেঞ্জ হৈ আগতে কিবা হেৰি আছিল এতিয়া চেঞ্জ হৈ গৈছে
Pandai kalau minta susu buat ni nanti. যোৱাবাৰ ভিডিঅ' কৰাৰ পাৰ্মিশ্যন নাছিল আৰু ভিৰ কাৰণে আৰু ভিডিঅ' কৰাৰ পাৰ্মিশ্যনে নাছিল ফুল finally সমূহীয়া শাৰী বাতি बुझे के लेके बुझे উফ বাপৰে ক'ত পূজা ভৰিখন ধুই ল ভৰিখন ধুই ল ভৰিখন ধুই ল আয়া এই ভৰি চৰি ধুই লওঁ ভৰি চৰি ধুলোঁ এইটো মেইন মন্দিৰ এইটো বহুত লাইন বাপৰে বাপ লাইন এইটো Untuk kami kemudian di Palu. Mandir daftar koris kailo, kita tuli, kami puja dulu. ছাগলটোক মৰম কৰি আছে ইয়াতে বহিলো অলপমান কামাখ্যা মন্দিৰ ইয়াতে বহি আছে পৰি যাব থৈ দিয়া এইটো প্ৰসাদ খাব কাৰণে এইটো ৰখি আছে বহুত বেলা ভোক লাগিছে কেনেকুৱা খাই অহা নাই ভোক লাগিছে ভোগৰ চাগ ইমান মানুহ আছে প্ৰসাদ খাব কাৰণে কামাখ্যা মাৰ মন্দিৰত আহি কিনে এইবিলাক গোটেইকেইটা ফটোত লাইন কৰিছিলোঁ উল্টা পুল্টাকৈ লাইন কৰিছিলোঁ ইমান ডাঙৰ ডাঙৰ খাই সেই চাহ লাইন আছে
ধুনীয়া আইটেম দিছে মানে এইফালে হ'ল লেডিজ এইফালে এইখিনি হ'ল জেণ্টছ তাইতো আৰু এইফালে গ'ল তাৰ কাৰণে আপোনালোকে তাত দেখা নাপাব লেডিজ সেইটো আছে খানা ধুনীয়া খানা পূৰা চাফ চিকুণ ধুনীয়া খাই কিনে মই আৰু তাই একলগত গৈ আপোনালোকক লগ কৰি দেখাইছোঁ এইটো চাওক এইটো লাইন এতিয়া পূৰা লাইন আছে এতিয়াও এইটো হ'ল লেডিজ আৰু এইফালে হ'ল জেণ্টছৰে ভিতৰৰ দিকে যাব লাগিব পুৰি দিয়ে আপোনাৰ ঘুগুনি দিয়ে পায়স দিয়ে তাৰপিছত এখন পাপৰ দিয়ে ধুনীয়া চিম্পুল খানা বহুত মজা প্ৰসাদ আপোনালোকে আহিলে তাই কেনে প্ৰসাদ খাব পাৰে মা কামাখ্যাত তো গাইজ আমি প্ৰসাদ খালোঁ খাই কিনে ওলালোঁ মন্দিৰৰ পৰা এইফালে আছিল নেকি এইফালে হা এই খাই নাযাওঁ আৰু খাইছোঁ নাযাওঁ কেইটা বাজিছে দুটামান বাজিছে পানী ল আমি ঘৰলৈ যাবলৈ যাই আছোঁ আৰু ইফালে ভাল টাইট হৈ গৈছে একবাৰে কাণৰ এযোৰ ল'লোঁ বহুত ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ এতিয়া খাইছোঁ কাৰণে ল'ব পৰা নাই এতিয়া ফুটি আহিছে অলপ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ একদম পানীও মুখত দিয়া নাছিলোঁ মন্দিৰত পূজা চূজা কৰি কিনেহে পানী চানী খালোঁ কিবা কিবি পানী খালোঁ প্ৰসাদ খালোঁ এতিয়া ডাইৰেক্ট ঘৰত যাওঁ বেছি মানে ঘূৰা মেলা নকৰোঁ আৰু ৰ'দ বহুত আছে আৰু আমি এতিয়া ৰিটাৰ্ণ যাই আছোঁ ঘৰত বেছি সময় নাথাকিলোঁ এই বহুত গা চা ভালেই লগা নাই এই ৰ'দত এতিয়া গাড়ী ষ্টাৰ্টে কৰা নাই সেনেকেই গৈ আছে এতিয়া তেৰা মেৰা ৰাস্তা গাইজ আপোনালোকে আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত আমি লগ পাম আজিলৈ টাটা